আমি চাউল চুঙা বাহ লৈছো চাউলখিনি ভৰাই ললো মানখিনি ভৰাইছো আমি 2 আঙুল মান পানী ভৰাই লম 2 আঙুল মান পানী ভৰাই দিম আমি চাউলখিনি কমসে কম আমি 5 ঘণ্টা মান তিয়াই ৰাখিছিলো এতিয়া কলপাতেৰে বনোৱা ঢাকনিটো আমি মাৰি দিছো যাতে ভিতৰৰ এয়াৰটো যাতে বাহিৰত পাছ হৈ নাযায় হেতু কাৰণে আমি টাইটকে মাৰিব লাগিব এনেকৈ লাগিব টাইটকে মাৰি দিলো যাতে যাতে ভিতৰৰ এয়াৰটো বাহিৰত পাছ হৈ নাযায় হেতু কাৰণে ঠিক আছে হেল্ল' মই প্ৰণৱ আপোনালোকক সকলোকে স্বাগতম জনালো মোৰ চেনেললৈ আজি আমাৰ ৰেচিপিটো হ'ব চাউল চুঙা তো আজি ভাবিলো চাকে আজি বনাও আৰু চাউল চুঙা লগত হ'ব মুৰ্গী মাংস এটা তৰকাৰী হ'ব এই মোৰ লগত আছে পুনৰবাৰ দীপু আছে আমাৰ নমস্কাৰ দীপু আছে আৰু দীপক দা সঞ্জয় আৰু পুৰা এজন আছে আমাৰ যিহেতু আজি ডাৱৰীয়া বতৰ নহয় জানো ডাৱৰীয়া বতৰ আৰু ডাৱৰীয়া বতৰ হে জুই কাষত বহি ভাল লাগে হয় তাতে গৰম দিন হলেতো জুই কাষত বহি ভাল নালাগে সেই গতিকে এই চুঙা চাউলৰ বাঁহ আনি আমি আজি বৰা চাউলৰ চুঙা চাউলত ভৰাই আজি চুঙা চাউল খাম বুলি চাউল 2 কিলো লৈছো চাউল 2 কিলো আমি 5 ঘণ্টা মান তিয়াই ৰাখিছিলো তো আমাৰ 10টা চুঙা হ'ল 2 কিলো চাউল 10টা চুঙা আৰু এই চাউল চুঙা বাহতে দিছো আমি চাউল চুঙা বাহত দিলে কি হয় মানে এটা চাউলখিনি মানে হিজা পাছত এটা মানে এটা জালি এটা বহি যায় মানে এটো খোৱাই মজা বেলেগ এটো খোৱাটো মজা বেলেগ হয় নহয় তো এটো কাৰণে আমি চাউল চুঙা বাহ লৈছো মানে আপোনালোকে বনাও বুলিলে জাতি বাহতো বনাব পাৰে জাতি বাহত বনালে মানে কি যিটো জালি ধৰিব লাগে চাউলটো হেতু নধৰিব মানে চাউলটো হিজিব কিন্তু হেতু যিটো মানে দেখনীয় মানে খোৱা বস্তুটো সদায় মানুহে সৌন্দৰ্যতা বিচাৰে আৰু এনেকে মানে বস্তুটো হলে মানে খাবলৈও ভাল লাগে আৰু ধৰিলে চাবলৈও ভাল লাগে হেতু কাৰণে এটো বা বিচাৰি এটোহে আনিলো আৰু আপোনালোককো দেখুৱাম বুলি যাতে আপোনালোকো এনেকে খাওক আমাৰ নিচিনা বনাই বুলি আপোনালোকে আজি ভিডিওটো দেখিছে ৰেচিপি বনোৱাৰ কিন্তু আপোনালোকে টেষ্ট কৰা নাই হলো এনেকে বনাই বুলি টেষ্ট কৰি চাব বুলি আপোনালোক আশা কৰিলো প্ৰায় চাউল চুঙাটো আৰম্ভণি পা লৈ কেনে 1 ঘণ্টা 45 মিনিট মান লাগে নহয় জানো তো আমি এতিয়া বনাবলৈ আৰম্ভ কৰিছো আৰু তো আমি মাজে মাজে আমি লৰাই থাকিম চুঙাখিনি ন আৰু জুইটো বৰ বেছি জ্বলাই মানে মিহিকে দিব লাগে যাতে চুঙাটো জ্বলি নাযায় চুঙাটো জ্বলি গলে ভিতৰ ভাতটো দেৰি যাব পাৰে ভাতটো জ্বলি গলে তো ভাল লাগিব এটো কাৰণে মানে কি ইয়াক মাজে মাজে লৰাই থাকিব লাগে আমি লাহে লাহে হিকি বস্তুটো মানে হিজাই থাকিম দীপু কি কৰি আছ তামোল খাইছো আৰু তামোলৰ লগত গোটে 4 নম্বৰ কিটা মিলাই নাখালে ভাল নালাগে একদম মজা খাই শুকাই গলে এফালে বেগ নাই দিব লাগে ইমান দৰকাৰ নাই এতিয়া দীপক দা আৰু দীপুৱে লৰাই পৰি আছে এতিয়া আমাৰ চাউল চুঙাখিনি সঞ্জয় কি কৰি আছে তই মই এতিয়া ৰহুকেইটা এইটো ৰেডি কৰি আছো মানে তাৰপাছত আৰু এইটো কিহৰ কাৰণে ৰেডি কৰি আছো এইটো চিকেন কাৰী কাৰণে আচ্ছা কৰি আছো তাৰপাছত ঠিক আছে হৈ গ'ল নহৰুকেইটা এইখিনি আমাৰ মাংস এইখিনি আমাৰ কয়লাৰ মাংস লোকেল নাই আজি লোকেল পাবলৈ নাই আজিকালি সেইকাৰণে কয়লাৰ মাংসকে 2 কিলো সাইজ এটা কাটিলো আৰু বাহৰ চুঙাৰটো গাঠি চাইতে আমি এতিয়া হিজাই আছো হিকি হিজাই আছো এতিয়া দীপুৱে চুঙাখিনি উলুটাই দিছে যিহেতু আমি চাংখন মানে অলপ হেলনিয়াকে বনাইছিলো তলৰ সাইডটো উপৰত কৰি দিছে এতিয়া যাতে গুটেখিনি সাইড সমান পৰিমাণে হিজে নহয় জানো দীপু হয় যেটো ইয়াত আমাৰ মানে হয়তো কিছুমান চুঙাত পানী বেছি আছিল ন হয় এটা এটো মানে কি ঘুৰাই দিলে মানে মোটো তললে কৈ দিলে পানীটো গুছি যাব হয় অভাৰ হোৱাটো নিজে ওলাই যাব পাতৰ ফালে হয় এতিয়া পানীটো মানে বেছি হৈ গলে মানে হয়তো ঢিলা হৈ যাব পাৰে তেনে পানীটো ক্লিয়াৰকে ওলাই গলে ভাতটো ধুনীয়া হৈ যাব মানে যেটো ইয়া জাল ধৰিবলগীয়া আছে হেতু ধুনীয়াকে ধৰিব আমাৰ এতিয়া চুঙাটো ইজি গৈছে সব চাৰিফালে ধুনীয়াকে এটো জুই তাপত হিজি গল এতিয়া আমি
এনেকেতো চুঙাৰ বাহিৰত চালে গম পোৱা নাযায় আমি এতিয়া ইয়াৰ ঢাকনটো খুলি পিনে চাইছোঁ এইটো চাওক এটা আমাৰ ভাতটো সিজি গৈছে ভাতটো ইয়াৰ ঢাকনটো খুলি আমি চাইছোঁ যে ইয়াৰ ভাতটো সিজি গ'ল এতিয়া আপোনালোকে যদি ইয়াক মানে কেনেকৈ সিজিছে চাবৰ কাৰণে ভাত এটা উলিয়াই এনেকৈ পিটিকি চালে আপুনি গম পাব যে ভাতটো সিজিছে ধুনীয়াকৈ সিজিছে চব চুঙাটো ধুনীয়াকৈ এইটো জুই টাপত ধুনীয়াকৈ সিজাই ল'লোঁ আৰু এতিয়া আমি পুনৰ ইয়াৰ ঢাকনটো ৰাখি থৈ দিম আধা ঘণ্টা আমি ঠাণ্ডা জেগাত ৰাখি থৈ ইয়াক তাৰপিছতহে ইয়াৰ ভাতটো উলিয়াই দিম মানে তেতিয়া ইয়াৰ জালটো ধুনীয়াকৈ লাগিব ইপুৱে চুঙাকেইটা কাটি কাটি এতিয়া চাউল চুঙাখিনি ওলাই আছে এতিয়া চাউল চুঙাৰ লগত খাবলৈ আমি এটা মুৰ্গী তৰকাৰী বনাইছোঁ আমি এটা চিকেন কাৰী বনাইছোঁ এতিয়া আমাৰ এই চিকেন কাৰী ৰেডি হৈ গ'ল আমাৰ তো যিহেতু মানে এটা চিকেন কাৰীৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে সেইটো কাৰণে আপোনালোকক গোটেইটো ভিডিঅ' বনাই দেখুওৱা নাই আমি চাউল চুঙাখিনি গুচাই ল'লোঁ এয়া ধুনীয়াকৈ এতিয়া এই জালিটো ধুনীয়াকৈ ধৰিছে নহয় জানো জালিটো পূৰা ধুনীয়াকৈ ধুইছে আৰু এনেকৈ জালিটো দি সৈতে আমি এনেকৈ খাই দিম আৰু নহয় জানো এইটো ঠাণ্ডা হ'লে গুচালে আপোনালোকে এনেকৈ জালটো ধৰিব আপোনালোকে এনেকৈ জালটো ধৰাকৈ ঠাণ্ডা কৰি এনেকৈ গুচাব এইটো এতিয়া এইটো চব ইমান ধুনীয়া হৈছে আপোনালোকৰ দেখি হয়তো খাওঁ খাই লাগিছে চাগে হ'লেও আপোনালোকে চেষ্টা কৰিব আপোনালোকে পাৰিব বনাই খাবলৈ নহয় জানো নাখাওঁ বুলি ভবা মানুহবিলাকো মানে খাবলৈ মন পানী পৰিব এইটো হ'লে মানে ওচৰৰ পৰা দেখাই দিছোঁ দুইটা আইটেমে বহুতেই ভাল লাগিলে আৰু দীপক দা কেনেকুৱা পালে আজি মইতো বঢ়িয়া পাইছোঁ একদম আৰু কি ক'ম ক'বলৈ একো নাই মোৰ বহুত ধুনীয়া লাগিলে মইতো খালি পেটটোৱে দেখাম আৰু কি সোৱাদটোতো মই কেনেকৈ প্ৰকাশ কৰিম কিন্তু কৈছোঁ আৰু তো বহুত আনন্দ লাগিলে আজি চাউল চুঙা খাই পিনে ধুনীয়া লাগিলে আপোনালোকেতো বনাই খাইছেই নহয় জানো হয় তো আমাৰ নিচিনা যদি আপোনালোকে এবাৰ বনাই খাই চাই নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰোঁ নহয় জানো তো আৰু যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কেনে আৰু বেল আইকনটো ক্লিক কৰি দিব আপোনালোকে বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ প্ৰথম আপোনালোকে পাব তেতিয়া আৰু চবৰে সহযোগতে আজি ভিডিঅ'টো বনাবলৈ সক্ষম হ'লোঁ আৰু দীপক দা আৰু দীপু লৈ থাকিলে বহুত বহুত ধন্যবাদ থাকিলে ক'বলৈনো কিটো আছে এইটো সোৱাদটো পাহৰিব নোৱাৰিম আৰু জীৱনত যিটো সোৱাদ লাগিলে আজি আমাৰ চুঙা চাউল খাই জীৱনত বোলে এইটো বেছি হৈ গ'ল আপোনালোকে লৈ থাকিলে বহুত বহুত ধন্যবাদ